তলতে বহি লৈছোঁহি বাৰু যি কি নহওক ৱেলকাম বেক টু মাই ব্লগ চেনেল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল তো পুনৰবাৰ মোৰ আন এটি ব্লগত পুনৰবাৰ স্বাগতম কৰিছোঁ তো আজি বিশেষ এঠাইলৈ যাম য'ত মই সৰু সময়ত গৈছোঁ যদিও মই পাহৰিছোঁহি আৰু যি কি নহওক আজি যাবলৈ কাৰণে ওলাইছোঁ পেহীহঁতৰ ঘৰত চুকুৰিপাৰা ঠাইডোখৰৰ নাম তো তালৈ যাম আমি তো চাওক আপোনালোকে ভিডিঅ'টো শেষ হ'লে একদম স্কিপ নকৰে কৰিছে গাইজ পুৰা ওলাই ৰেডি এফালে মা এফালে ৰেডি হৈ আছে এয়া বা দোকান হয় এয়া এফালে ভাইটি আৰু বা আছে তো যামহি আৰু ওলাইছিলে তো এয়া গাইজ মোৰ নতুন ড্ৰেছ আপোনালোকে দেখা পাইছেহি তো মোৰ এজনী বাগৰাকী দিছিলে বিহুৰ দিনাখন তো এয়া আপোনালোকে চাওক মোৰ আউটলুকটো এয়া হৈছে মোৰ আউটলুক প্লিজ কেনেকুৱা লাগিছে নে চিম্পল হয় বাৰু মোক ভাল লাগিছে ড্ৰেছযোৰ তো কেনেকুৱা লাগিছে ক'ব এয়াই আছিলে মোৰ আউটলুক তো বাক থেংক ইউ ছ' মাছ ক'ব লাগিব ইমান ধুনীয়া গিফ্ট দিয়াৰ বাবে বিহুৰ কাৰণে তো এয়াই ফাইনেলি গাড়ীত বহিলোঁ চবে বাই আহি আছোঁ হ'ব গাইজ তো এতিয়া কি কৰিম বৰিং হৈ আছোঁ শ্বপিং কৰা হ'ল যিবিলাক কৰিবলগীয়া আছিলে কাপোৰ কানি কিনিবলগীয়া আছিলে কিনিলোঁ তো এতিয়া গাড়ীত এনে বহি আছোঁ এতিয়া মাহঁতে মিঠাই লৈ আছে আলহী ঘৰত লৈ যাবৰ কাৰণে তো ইফালে আৰু খুৰী আৰু বা আহিছিলে ন তো সিহঁতে বাথৰুম কৰিবলৈ গৈছে বাৰ বোলে জোৰকৈ বাথৰুম লাগিছে তো সেইকাৰণে বাথৰুম কৰিবলৈ গ'ল এতিয়া মাইনা আৰু মই বহি আছোঁ গাড়ীৰ ভিতৰত হাই তো সেয়া মিঠা আহিলে মানে আহিলে গাইজ ফাইনেলি পেহীহঁতৰ ঘৰত পালোহি তো এতিয়া অলপমান বহি চহি কিবা চাহ তাহ খাবলৈ দিছে তাৰ লগতে চাহৰ লগত কি আছে আপোনালোকেতো নিশ্চয় জানেইহি বিহুৰ বতৰ তো অভিয়াছলি পিঠা লাড়ুটো থাকিবই তো পিঠা লাড়ু চাহ তাহ খাই ওলাই গ'লোঁ মানে তাৰপাছত আমি হেৰি চাহ পানী খাই লৈ মেলি পেহী আৰু পেহাক সেয়া কাঢ়িছোঁ বিহুৰ বতৰ হিচাপে মা কিবা কিবি কিনিছিলে ন শ্বপিং টপিং কৰিছিলে তো পেহী পেহাহঁতৰ কাৰণে তো সেয়া দিলোঁহি সেয়া কাঢ়িলোঁ তাৰপাছত ওলাই গৈছোঁ আন এটা পেহীহঁতৰ ঘৰলৈ মিনছ পেহীৰ ছোৱালীৰ ঘৰলৈ য'ত তাই ইয়ালৈ চুকুৰিপাৰালৈ বিয়া হৈ আহিছে তাইৰ ঘৰ বাৰু বেলেগত হয় যোনটো পেহীৰ ছোৱালী বিয়া হৈ আহিছে সেই পেহীৰ ছোৱালীজনী বেলেগত হয় বাৰু তো তাই চুকুৰিপাৰালৈ বিয়া হৈ আহিছে তো তাইৰ ঘৰলৈ যাম তো ওচৰতে হয় তো এতিয়া যাবৰ কাৰণে ওলাইছোঁ তো আপোনালোকে চাওক বেকগ্ৰাউণ্ডখিনি পঢ়া শুনা ভাল হওক আগবাঢ়ি যা আমাৰো সুনাম হ'ব মা দেউতাৰো নাম ৰাখিবি দেই এতিয়া ক'ত যাম এতিয়া মানুহ ঘৰত ফাইনেলি যাবলৈ কাৰণে ওলাইছোঁ এতিয়া ওলালোহি মোৰ দেউতাৰ বায়েকৰ ঘৰৰ পৰা মানে মোৰ পেহীহঁতৰ ঘৰৰ পৰা এয়া ওলালোঁ তো চাওক আপোনালোকে ভিডিঅ'টো আৰু ইফালে চাওকচোন ইমান ধুনীয়া এইখিনি বস্তুখিনি সোমাই অহাখিনি খুবেই বহুত ধুনীয়া ফটো চটো উঠিবলৈ কাৰণে খুবেই বহুত ভাল হ'ব কিন্তু দেই বাৰু যদি পাৰোঁ ভিডিঅ' চিডিঅ' কৰিবলৈ কাৰণে ফটো উঠিব পাৰোঁ তেন্তে কৰিম দেখুৱাম বোলো আপোনালোকক এণ্ট্ৰি চ' ফাইনেলি তাৰ পৰা ওলাই আহিলোঁ চাহ পানী খাই লৈ মেলি দিছিলে খাই লৈ আহিলোঁহি তো এয়া এতিয়া চাওক পেহীহঁতৰ ঘৰত মানে
তালৈ আহিছিলোঁ। ইফালে পেহী আৰু ইফালে খুৰী বহি আছে, এয়া ডাঙৰ বা আৰু এই মাজু বা। তাৰপাছত ইফালে মোৰ পিছফালে থকাজন হয় একদম বাৰু সৰু বাজনী হয়, আৰু ইফালে বাইদেউ ইফালে। তো ফাইনেলি তাৰ পৰা আহি অলপমান বহি লৈছোঁ। তেতিয়া তাৰপাছত অলপমান পিছত ভাত পানী খাই ল'লোঁ। খাই লোৱাৰ পাছত অলপমান ৰাস্তাৰ ফালে ইফালে ওলাই আহিলোঁ বাইদেউ আৰু মই। তো মই তাত ইমান ভিডিঅ' এটা কৰি থাকিব পৰা নাই ভাত পানী খোৱাৰ সময়ত, আৰু আইটেম কি কি আছিলে মই সেয়াও ভিডিঅ' কৰিব নাপালোঁ। কিন্তু মই কৈ দিছোঁ আপোনালোকক, শুনক। বিলাহী, মাছ, আলু এনেকৈ মিক্স কৰিকৈ বনাইছে ঝোল, তাৰপাছত গাহৰি মাংস, তাৰপাছত দালি, চালাড এনেকুৱাকৈ দিছে। সেয়াই আৰু ভাল লাগিছে খাই, টেষ্টি লাগিছে। সেয়াই আৰু। তো চাই থাকক আপোনালোকে মোৰ ব্লগটো শেষলৈ, আৰু কি কি কৰোঁ কি কি নকৰোঁ। আৰু শেষত এইটো ক'ব বিচাৰিছোঁ যে মোক থাকিবলৈ কাৰণে দি আছিলে পেহী ছোৱালীজনী, ডাঙৰ বাজনী। তো থাকোঁনে নাই নাথাকোঁ ভাবিব পৰা নাই। তো চাওঁ কি হয়, ভাবোঁহি থাকোঁনে নাই। তো সেয়াই আৰু। তো আপোনালোকে গম পাব মই থাকোঁনে নাই, দেখা পাব আপোনালোকে। তো চাই থাকক আপোনালোকে। তো ফাইনেলি তাৰ পৰা ওলাইছোঁ পেহীহঁতৰ ঘৰৰ পৰা, টাটা বাই বাই কৰি পেলাই। আৰু অৱশেষত মই সিদ্ধান্ত ল'লোঁ যে মই তাতে নাথাকিলোঁ বাৰু, ইমান কমফৰ্টেবল নহ'লোঁ থাকিবলৈ কাৰণে, ফাৰ্ষ্ট টাইম যিহেতু গৈছোঁ ন। তো যি কি নহওক বেলেগ দিনাখন গ'লে মানে থাকিম। তো এয়া বোমানী বিল বোলে, খুবেই বহুত ডাঙৰ হয় বাৰু, পানী চানী শুকাই গৈছে এইফালে। কিন্তু আৰু ইয়াত বোলে সেয়া কি কয়, মাছ চাছ বোলে মাৰিছিলে আগতে বিহুত বতৰত, খুবেই বহুত মাছো পাইছিলে বোলে। তো এয়া তো চাওক আপোনালোকে, খুবেই বহুত ধুনীয়া নেচাৰ হয় নাই। আৰু চাওক গাঁৱলীয়া পৰিৱেশ হয়, কি ধুনীয়া সেউজীয়া। মোক নহয় খুবেই বহুত ভাল লাগে গাঁৱলীয়া পৰিৱেশ, তাৰ লগতে সেউজীয়া ধুনীয়া গছ গছনি থাকে, খুবেই ঠাণ্ডা ন, সেইকাৰণে খুবেই বহুত ভাল লাগে। আবু ঘৰত এয়া গাঁৱলীয়া পৰিৱেশ। চ' এয়া আমাৰ আবুহঁতৰ ঘৰত, ইফালে ভাইটি আছে এটা, দাদাৰ ল'ৰা হয়। তো এয়া দেখুৱাইছে দাদা। কাই হয় কাই হয়তো নাহা হা চাই থাকক ভিডিঅ'টো আপোনালোকে। তো এয়া দৃশ্য আমাৰ আবুহঁতৰ পিছফালৰ বেকগ্ৰাউণ্ড। এইটো হ'ল ভঁৰাল, এইফালে আমাৰ বাইদেউ থিয় হৈ আছে, এফালে হ'ল দাদা আৰু বৌহঁতে থাকে। তো এয়া সেইফালে ছাগলী ফাৰ্ম আছে, ডাঙৰ দাদাই হেৰি কৰিছে, খুলিছে। তো এয়া ৰবাব টেঙা গছ নাই আৰু এতিয়া। তো এয়া তো এয়া কিবা বোলে ননী ফল কয়, নাজানো ময়ো ইমান ভালকৈ। আবুহঁতৰ ঘৰত আছিলে গছ। তো এয়া এইটো হ'ল কেঁচা হয়, ক'লা হ'লে এনেকৈ পকা হয়, আৰু এয়া খুবেই মিঠা হয় খাবলৈ কাৰণে, ভালো লাগে খাই পেলাই। বাট মই নাজানো নামটো কি কয়, যদি আপোনালোকে জানে তো প্লিজ কমেণ্ট কৰি মোক জনাবচোন কি কয় এই ফলডোখৰ নাম। আৰু এটা পাইছোঁ বহুত ডাঙৰ, এয়া বহুত ডাঙৰ।
তো আহোঁতে বহুতেই গধূলি হৈ গ'ল, এন্ধাৰ হৈ গৈছে। তো মই সেইকাৰণে ৰাতি তাৰ পৰা আহি মই ব্লগটো খতম কৰা নাই, মই মৰ্ণিঙতে খতম কৰিলোঁহি, কাৰণ খুবেই ভাগৰো লাগিছিলে, সেইকাৰণে মই ভিডিঅ'টো এণ্ড কৰিব পৰা নাই। আহি পেলাই ফ্ৰেছ হৈ মই শুয়ে থাকিলোঁ, বিচনাত বাগৰি থাকিলোঁ, খুবেই বহুত ভাগৰ লাগিছিলে। তো যি কি নহওক, আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে প্লিজ কমেণ্ট কৰিব আৰু তাৰ লগতে লাইক শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন কৰি চাই আছে তো প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ লগতে বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া হয়তো আপোনালোকে মই ভিডিঅ' যিবিলাক দি থাকোঁ আপোনালোকে লগে লগে পাই যায়। তো এতিয়া বাই বাই, আজিৰ ব্লগটো এইখিনিয়ে আছিলে। যদি ভাল লাগিছে কি আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ন। এতিয়া কাৰণে বাই বাই, অন্য এটা ব্লগত পুনৰ লগ পাম। বাই বাই গাইজ।